নমস্কাৰ অনিন্দিতা ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, ময়ো ভালে আছোঁ বাৰু। আজি সোমবাৰ, কালী পূজা, লগতে দেৱালীও। সকলোলৈ দেৱালীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি বতৰটো খুব বেয়া, বৰষুণেই পৰি আছে ৰাতিপুৱাৰ পৰা। আপোনালোকৰ ফালেও পৰি আছেনে বাৰু? মোক জনাবচোন। আৰু এতিয়া 12টাই বাজি গ'ল, 1টাই বাজিবই হৈছে আৰু মই ফটাফট ভাত বনাই লওঁ। নিৰামিষ হ'ব যিহেতু আপোনালোককো অলপ দেখুৱাম, আপোনালোকে চাই যাব। তেন্তে ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এইফালে বনাব লৈছোঁ মই দাংবডি, বুট, আলু আৰু জাতিলাও, ৰঙালাও বাকলি যে তাৰ এখন মিক্স ভাজি। আৰু এইফালে বনাম খাৰ, অমিতা আৰু লাও বুট দি পেলাই খাৰ বনাম। আৰু এইফালে মায়ে চব্জি লৈ আছে, আপোনালোককো দেখুৱাম, আপোনালোকেও চাই থাকক। পূৰা দৰ দাম কৰি আছে চব্জি, বহুত বেছিকৈ দাম লৈ লয় তেওঁলোকে। আপোনালোককো দেখুৱাওঁচোন ব'লক। ইফালে চব্জি লৈ হৈ গ'ল, দেখুৱালোৱে আপোনালোকক। আৰু এতিয়া ফটাফট ভাত খাই লওঁ। ভাত মা, মই, দেউতাই ভাত খাওঁ আৰু মিষ্টাৰে ৰুটি খাব। আৰু ল'ৰাটো উঠিলে, তাকো ভাত খুৱাই লৈছোঁ। কিমান তাক খুৱাওঁতে কষ্ট হয়, আপোনালোকক অলপ অলপ দেখুৱাইছোঁ, চাবচোন। সেয়া দেখিছে, কি নাটক কৰি থাকে, সেইবোৰ এটাৰ নাটকবিলাক। কেমেৰা পিনে চাই চাই লাষ্টত সি কেমেৰাটোৱে উল্টাই পেলাই দিলে, মানে সেইবোৰ নাটক তাৰ খোৱাৰ টাইমত। ইফালে ভাতবোৰ মুখত লৈ টোপোলা বান্ধি থৈ দিয়ে, নাখায় দেখিছেনে। আৰু পাছফালে বাৰে প্ৰতি চাই আছে, দেউতাই সেইফালে কিবা এটা কৰি আছে, মানে তাক দেউতাৰ ওচৰত যাব লাগে যে, মই যাব দিয়া নাই। সি বাৰে প্ৰতি দেউতাৰ ফালেই চাই আছে, লাষ্টত সি উলিয়াই দিলেগৈ। আইতা মাতি, আইতা, ককা, বা, দেউতা, মা, মামা, বা মতা বুলি যে শুনিছে, ইফালে সি আচলতে পেহীয়েকক বা বুলি মাতে, পেহী নামাতে, বা বুলিয়ে কয় সি। Gaano taga dia? Kuka taga dia? Kuka taga dia? Ano taga dia? এফালে এনেই অলপ আঁকিব চেষ্টা কৰিছোঁ, আৰু নাজানো আঁকিবলৈ, তথাপিও অলপ চলপ চেষ্টা কৰিছোঁ। আপোনালোকে কোনেও নাহাঁহিব আকৌ দেই, মোৰ ষ্টাইল মানে অঁকা ষ্টাইলটো দেখি। তাৰপাছত ফটাফট আঁকি লওঁ। আৰু ইফালে মাহঁতৰ লগতো মই কথা পাতি আছোঁ, ল'ৰাটোৱে ইফালে খেলি আছে, চকী টানি আছে যে শব্দ শুনিব পাৰে। আৰু চাই থাককচোন কেনেকৈ আঁকিছোঁ।
তো হৈ গ'ল মোৰ আঁকি। দেখিছে বৰ বেছি ভালকৈ আঁকিব নাজানো, তথাপিও অলপ অলপ চেষ্টা কৰি আছোঁ। হেপ্পী দেৱালী! সকলোলৈ দেৱালীৰ বহুত বেছি শুভকামনা জ্ঞাপন কৰিছোঁ। দেখিছানে পাছফালে চব লাইটে লাইট হৈ আছে একদম। আৰু মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক এইবোৰ। দেখিছে কেনেকুৱা লাগিছে মোক জনাবচোন। আৰু দেখুৱাই আছোঁ ৰ'ব। আৰু এইফালে ওপৰলৈও দিয়া হৈছে, কিন্তু ওপৰলৈ আৰু বেছি ভিডিঅ' নকৰোঁ। আপোনালোকক আমাৰ ৰাস্তাটো দেখুৱাই দিম। ৰাস্তাত কেনেদৰে লাইট জ্বলোৱা হৈছে, বন্তি জ্বলোৱা হৈছে বলক। এইফালে দেখিছে পুৰা লাইটে লাইট হৈ আছে। আৰু বৰষুণৰ কাৰণে বাহিৰত যাব পৰা নাই, তথাপিও অলপ অলপ চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ আমাৰ ওচৰৰ মানুহবিলাকে কিদৰে উদযাপন কৰিছে। এয়া দেখিছে বৰষুণত গোটেই ৰাস্তা বোকা হৈ গৈছে, যাব নোৱাৰি। চাওক বৰষুণতে তিতি আহিছোঁ মই। আপোনালোকক আমাৰ ঘৰটো দেখুৱাই দিম ৰ'ব। এয়া পুৰা লাইটেৰে ভৰাই দিছে, ইফালে তেওঁলোকেও লাইট লগাই আছে বাৰু। আৰু সেইফালে মানুহ আহিছে ছাতি লৈ। মই ছাতি লৈ অহা নহ'লেই, জল্দি গুচি আহিলোঁ। এটা দিয়া, মোক দিয়া আপোনালোককে দি আছে সি মোক দিয়াই নাই। ইফালে মই ফটাফট ৰাতিৰ কাৰণে খানাটো বনাই লওঁ। খানা মানে দেউতা আৰু ল'ৰাটোৰ কাৰণে ভাত দাইল ভাজি বনাম, আৰু মোৰ হাজবেণ্ড মাৰ কাৰণে ৰুটি বা পুৰি ঘুগনি চাটনি তেনেকেই হৈ যাব। আৰু এতিয়া বহাই দিছোঁ মই দাংবডি আৰু আলুৰ ভাজি এখন বহাই দিছোঁ, দাইল বহাই দিছোঁ, ভাত পাতি দিলোঁ। সেইখিনিনো কি আৰু ইমান দেখুওৱা নহ'লে আপোনালোকক। ইফালে চাটনি বহাইছোঁ, নাৰিকল আৰু কাবুলী চানা, মান ধনিয়া, তেতেলী দি বনাইছোঁ। আৰু তাতে ফোৰণ মাৰি দিম নৰসিংহ, ৰঙা গোটা জলকীয়া শুকান, সেই গোটা জলকীয়াটো, আৰু দিছোঁ ক'লা সৰিয়হ। আচলতে মোৰ তাত ক'লা সৰিয়হ নাছিলে, সেয়ে মই বগা সৰিয়হ দিয়ে ফোৰণ মাৰি দিলোঁ। আপোনালোককো অলপ অলপ দিছোঁ, চাই যাওক। আৰু এফালে মায়ে বহাই দিছে কাবুলী বুটৰ ঘুগনি, এনেই জেনেৰেল আৰু আপোনালোকে যেনেকৈ বহাই তেনেকেই বহাই দিছে। তেল দি পাঁচফোৰণ, শুকান জলকীয়া, পিঁয়াজ, আদা ৰচুন দিছে, আৰু বিলাহী এটা দিছে, এটা দুটা তেনেকৈ যিমান দিয়ে আৰু আপোনালোকে দি ভালদৰে মছলাখিনি ভাজি লৈ জিৰা, ধনিয়া, মিট মছলা, জলকীয়া গুড়া সেইবোৰ দিছে। আকৌ কাবুলী বুটখিনি দি দিছে, দি অলপ টাইম ভাজি হেৰি কৰিছে, কুকাৰত ধুনীয়াকৈ 10-12টা 15টামান প্ৰেছাৰ মাৰি সিজি লোৱালৈ প্ৰেছাৰ মাৰি লৈছে। লাষ্টত অলপ টমেট' চচ অলপ দি দিছে। দেন হৈ গ'ল আৰু কাবুলী বুটৰ ঘুগনি ৰেডি হৈ গ'ল। আৰু ফটাফট মই আটাখিনি মঠি লওঁ, খাবৰো টাইম হ'বহি, আৰু আপোনালোককো দেখাই আছোঁ। আৰু এইফালে পুৰা বাহিৰত ফটকাৰ শব্দ, মানে ল'ৰাটো শুইছিলে, উঠিয়ে গ'ল, লগতে শুবই নোৱাৰিলে ফটকাৰ শব্দ। পুৰা ধুম ধাম হৈ আছে। আৰু তাক ইফালে ফুলজাৰি জ্বলাই হাতত দিয়া নাই, আচলতে মই হাতত ধৰি আছোঁ, তাকো অলপ দেখুৱাই দিছোঁ কেনেকৈ জ্বলাই, কেনেকৈ ঘূৰাই। তেতিয়া বহুত বেছি বৰষুণ হৈ থকাৰ বাবে ভালদৰে দেখুওৱা নহ'ল। এতিয়া লাইনৰ সিটো পাৰলৈ যাম, আপোনালোককো দেখুৱাম। বলক।
এইখিনিৰ পৰা ষ্টাৰ্ট কৰি আমাৰ ঘৰৰ লাইট আপোনালোকক দেখুৱাম। লাইনৰ সিফাললৈ যিমানখিনি পাৰোঁ আপোনালোককো দেখুৱাম। আমাৰ এইফালে দেৱালী পূৰা ফটকা ফুটাই আছে, পূৰা কাণ গমাই গৈছে। হেপী দিৱালী আণ্টি। এইফালে আপোনালোকক দেখাই আছোঁ বলক। এইফালে তেওঁলোকৰো পূৰা লগাই আছে দেৱালী। ৰাস্তা পূৰা বোকা হৈ আছে কাৰণ আজি গোটেই দিনটো বৰষুণ। এতিয়াও কিনকিনাই আছে, তথাপিও আহিছোঁ আৰু। চাকি লগাই থৈ দিছে। সিফালে আৰু নাযাওঁ কাৰণ সিফালে পূৰা বম ফুটাই আছে, ভয় লাগে ক'ৰবাত গাত পৰি যাব বুলি। ইয়াৰ পৰা আপোনালোকক দেখুৱাই দিওঁ, আপোনালোকে চাই থাকক। আকৌ ঘূৰি যাওঁ ঘৰলৈ, নহ'লে বমত মই উৰি যাব লাগিব। ব'লক সেয়া যাওঁগৈ এতিয়া পুনৰ ঘৰলৈ। আৰু এইফালে আমাৰ খোৱাৰ টাইমো হৈ গ'ল, 9:30 বাজি গ'ল। খাই লওঁ জল্দি। ঠিক আছে, চাই থাকক আপোনালোকে। সেয়াই আৰু লুচি, ঘুগনি, চব্জি আৰু চাটনি, পিঁয়াজ, জলকীয়া সিমান দিয়ে খাই দিলোঁ আৰু ইফালে আমাৰ নগাঁৱৰ দেৱালী অলপ দেখুৱাইছোঁ আপোনালোকক। আচলতে মই নহয়, মিষ্টাৰ গৈছিলে ওলাই, স্কুটিত গৈছিলে তেওঁ। অলপমান আপোনালোকক দেখুৱাবৰ বাবে তেওঁ ভিডিঅ' কৰি আনিলে, তো ময়ো দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে চাব নগাঁৱৰ অলপমান ভিডিঅ', দেৱালীৰ ভিডিঅ'। তেন্তে আজিলৈ আৰু বেছি দীঘল নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পায় মোক জনাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।